ইউনিফৰ্ম আৰু নাৰ্ছিং কেপ পিন্ধিবলৈ মন আছে নেকি? ৰাষ্ট্ৰক সেৱা দিয়া আৰু মাহে ৬০,০০০ টকা উপাৰ্জন কৰা এইদৰে মিলিটাৰী নাৰ্ছ পোৱা যায়। মিলিটাৰী নাৰ্ছিঙে আপোনাক সেনাৰ সমান সন্মান দিয়ে হাতত অস্ত্ৰ নোলোৱাকৈ। প্ৰৱেশৰ বাবে আপুনি মহিলা হ'ব লাগিব আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত আপুনি বিজ্ঞান শাখাত নামভৰ্তি কৰি ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব আৰু MNS প্ৰৱেশিকা পৰীক্ষা ক্লিয়াৰ কৰিব লাগিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আপোনাক লেফটেনেণ্ট হিচাপে মিলিটাৰী নাৰ্ছিং সেৱাত নিযুক্ত কৰা হয়। আৰম্ভণিৰ বেতন প্ৰতি মাহে প্ৰায় ৫৬,০০০ টকাৰ পৰা ৭২,০০০ টকালৈ। ইয়াৰ লগতে ফ্ৰী থাকিবৰ বাবে সুবিধা, পেঞ্চন, কেণ্টিন সুবিধা আৰু জীৱনভৰৰ গৌৰৱ। এইটো কেৱল নাৰ্ছিং নহয়, এইটো হৈছে সেৱা, সন্মান আৰু এটি ঐতিহ্য। এই ধৰণৰ অধিক অনুপ্ৰেৰণাদায়ক পথ জানিবলৈ ইচ্ছা আছে নেকি? ফ'ল' কৰক নাৰ্ছিং শালা, য'ত নেকি আমি আপোনাক সকলো ধৰণৰ নাৰ্ছিং ৰিলেটেড তথ্যসমূহ দেখুৱাই লৈ যাম।